আমাৰ ককা ককা আজু ককা আজু ককা আজু ককা আজু ককা দিনৰ হ'ব গছজোপা গম পালা নাই 500 বছৰ হ'লে হয় নকয় সেই তুমি আজু ককাৰ আজু ককাৰ আজু ককাৰ আজু ককাৰ আজু ককাৰ বুলি যে ক'লা মই তাতকেও আৰু আজু ককাৰ আজু ককাৰ আজু ককাৰ দিনৰ হয় ঐতিহাসিক বাখৰ বেঙেনা 500 বছৰৰ পুৰণি আৰু পৃথিৱীৰ একমাত্ৰ গছজোপা আৰু আমি আজি ইয়াত উপস্থিত আছোঁ চাবলৈ আহিছোঁ আপোনালোককো দেখাম গতিকে ব্লগটো শেষলৈকে চাই থাকিব দেখ ক'ত আহি আছোঁ আমি বাখৰ বেঙেনা বেঙেনা দিবা নাই ঘৰলৈ বেঙেনা কি কৰিবা আলু গুটিৰ লগত সানি খাব পুৰি ভাল লাগিছে আহি ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে বাৰু এইবিলাক সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে আমাৰ ভৱিষ্যত প্ৰজন্মই চাবৰ কাৰণে আমি অনুমানিক কৈছিলোঁ 500 বছৰ কিন্তু ইয়াত দেখিছে 580 বছৰৰ পুৰণি এই গছজোপা গতিকে এজোপা এলাপেচা গছ নহয় পৰ্যটক কিমান আহে ডেইলি হয় কেতিয়াবা কম বেছি হয় হয়নে কোনটো ছিজনত বেছিকৈ আহে জেনেৰেলি নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে মানলৈ বেছি হয় কাষত আৰু কি গাঁও আছে আগলৈ গৈ আগতে এইফালে বেতবাৰী চুক আছে অঁ বেতবাৰীৰ ওচৰত ন এইপিনেতো বকতা নেমুগুৰি এইপিনে শিৱসাগৰ যাব পাৰি ন শ্বৰ্টকাট হয় আৰু এই কাষত এইটো জানটো যে আছিলে দেখিছিলোঁ ইয়াতে সেই জানটো কি জান হয় ধনেখনা জান নাও আহিছিলে তাত মানে ধনে ভৰ্তি হৈ আহিছিলে আৰু সোণৰ অলংকাৰ এনেকুৱা ন নাও বা নাওখন আহি থাকোঁতে এনেই জানটো হৈ গ'ল মানে কি খানি আহি থাকিলে নাওখন আহি থাকোঁতে নাওখনে খানি খানি আহি আছিলে এইটো মানে লোকবিশ্বাস নেকি কথাটো জনশ্ৰুতি মতে এনেকুৱা আৰু সেই নাওখনৰ কিবা এতিয়া ক'ৰবাত আছে নেকি সাক্ষী কিবা সাক্ষী তেনেকুৱা নাই বাৰু এই জানটোৱে সাক্ষী আৰু ঠিক আছে গতিকে ভাল লাগিল ইমানখিনি ক'লে ধন্যবাদ দেই তোমাক মজা ধুনীয়া মাৰা দেই কোনটো পিটিকা খাবলৈ নিবা ক'তা বেঙেনা এটাও নাই পিটিকা খাবলৈ তুমি যে পিটিকা খাম কৈছিলা পিটিকা খাবলৈ বেঙেনা এটাও নাই কি হ'ব এতিয়া দেখিলা নাই দেখিলোঁ কোনটো বেঙেনা বেঙেনা গছ দেখিলোঁ বেঙেনা গছত দেখিলা বেঙেনা নাই নাই বেঙেনা গছজোপাই আমাক বেঙেনা দিলে বেঙেনা লগা নাই এই গছজোপা যেতিয়া ফুলে ন তেতিয়া মানে সদৃশ তোমাৰ হেৰিৰ নিচিনা হয় বেঙেনাৰটো আকৃতি হয় এনেকৈ ৰাউণ্ড এটা হৈ অঁ এনেকুৱা হয় কিন্তু এইটো খাব নোৱাৰে আচলতে খাব নোৱাৰে যেতিয়া ফুলে তেতিয়াহে হয় ইয়াত বহিব নাপায় কৃষ্ণ কোৱা মানে বাখৰদাৰ বেঙেনা এইজোপা পুৰণা গছ বহুত বস্তু পুৰণা গছ জানা কৃষ্ণ কৈ দিয়ে ভগৱান থাকে ডাঙৰ গছত কৃষ্ণ কৈ দিয়ে বৰগছতো থাকে গুড য়েছ এইজোপাত কৃষ্ণ কৈ দিয়া ভগৱানক ইতিহাসৰ বিভিন্ন ঘটনাৰ সাক্ষী এই গছজোপা আৰু এই গছজোপা এবাৰ জীৱনত ওচৰত আহি প্ৰত্যক্ষ কৰক ভাল লাগিব পৰিৱেশটো ধুনীয়াকৈ সজাইছে পালে নাই বগৰী